পৰৱৰ্তী খবৰ আমিনগাঁৱত আৰক্ষীৰ বিৰুদ্ধে এজাহাৰ দাখিল এগৰাকী মহিলাৰ ভূমি বেদখলকাৰীৰে আৰক্ষীৰ মিত্ৰালি থকাৰ অভিযোগ মহিলাগৰাকীৰ আইন অমান্যকাৰীৰ পক্ষলৈ আমিনগাঁও আৰক্ষীয়ে ভুক্তভোগী মহিলাক গতিওৱাৰ অভিযোগ উত্থাপিত হৈছে আমিনগাঁৱৰ সাবিত্ৰী দাস নামৰ মহিলাগৰাকীৰ 2016 চনৰ পৰা বিবাদমান হৈ আদালতৰ বিচাৰাধীন ভূমিত জনৈক ভাস্কৰ দাসে আমিনগাঁও আৰক্ষী চকীত কৰ্মৰত ক্ৰমে চান চাহাব আলী জাহিৰ আলী আৰু ধীৰাজ কলিতাক লগত লৈ পুনৰ বেদখল কৰে আৰু ঘটনাটো প্ৰত্যক্ষ কৰি সাবিত্ৰী দাসে বাধা প্ৰদান কৰিবলৈ চেষ্টা কৰাৰ সময়তে আমিনগাঁও আৰক্ষীৰ তিনি জোৱানে মহিলাগৰাকীক গতিয়াই আৰু উক্ত স্থানৰ পৰা আঁতৰি যাবলৈ বাধ্য কৰে মুখ্যমন্ত্ৰীৰ গৃহ সমষ্টিতে আইন আদালতক ভেঙুচালি কৰা আৰক্ষীৰ এই গুণ্ডামি সহজভাৱে ল'ব পৰা নাই এতিয়া সৰ্বসাধাৰণ ৰাইজে আৰু ভুক্তভোগী মহিলাগৰাকীয়ে ন্যায় বিচাৰি উত্তৰ গুৱাহাটী আৰক্ষী থানাত ইতিমধ্যে এক গোচৰ ৰুজু কৰিবলৈ গৈছিল যদিও উত্তৰ গুৱাহাটী থানাৰ আৰক্ষীয়েও গোচৰ ল'ব নোখোজাৰ এক অভিযোগ উত্থাপন কৰিছে এতিয়া মহিলাগৰাকীয়ে পৰৱৰ্তী পৰ্যায়ত এজাহাৰ গ্ৰহণ কৰে যদিও মহিলাগৰাকীক অপদস্থ কৰা কোনো এজনৰ বিৰুদ্ধেও আৰক্ষীয়ে ব্যৱস্থা গ্ৰহণ কৰা নাই বুলি এতিয়া ভুক্তভোগী মহিলাগৰাকীয়ে অভিযোগ উত্থাপিত কৰিছে ভুক্তভোগী মহিলাগৰাকীয়ে সেয়েহে সংবাদ মাধ্যমৰ জৰিয়তে মুখ্যমন্ত্ৰীৰ প্ৰত্যক্ষ হস্তক্ষেপ বিচাৰি এতিয়া কাটৰ অনুৰোধ জনাইছে আৰক্ষীৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে এগৰাকী মহিলাই ভূমি বেদখলকাৰীৰে আৰক্ষীৰ মিত্ৰালি থকাৰ অভিযোগ উত্থাপিত কৰিছে মহিলাগৰাকীয়ে আইন অমান্যকাৰীৰ পক্ষলৈ আমিনগাঁও আৰক্ষীয়ে ভুক্তভোগী মহিলাগৰাকীক গতিওৱাৰ এক অভিযোগ উত্থাপিত কৰিছে আমিনগাঁৱৰ সাবিত্ৰী দাস নামৰ মহিলাগৰাকীৰ 2016 চনৰ পৰা বিবাদমান হৈ আদালতৰ বিচাৰাধীন ভূমি জনৈক ভাস্কৰ দাস নামৰ আমিনগাঁও আৰক্ষী চকীত কৰ্মৰত ক্ৰমে চান চাহাব আলী জাহিৰ আলী আৰু ধীৰাজ কলিতাক লগত লৈ পুনৰ বেদখল কৰাৰ এক অভিযোগ উত্থাপিত কৰিছে এতিয়া ভুক্তভোগী মহিলাগৰাকীয়ে ঘটনাটো প্ৰত্যক্ষ কৰি সাবিত্ৰী দাসে বাধা প্ৰদান কৰিবলৈ চেষ্টা কৰাৰ সময়তে আমিনগাঁও আৰক্ষীৰ তিনি জোৱানে মহিলাগৰাকীক উক্ত স্থানৰ পৰা আঁতৰি যাবলৈ বাধ্য কৰে মুখ্যমন্ত্ৰীৰ গৃহ সমষ্টিতে আইন আদালতক ভেঙুচালি কৰা আৰক্ষীৰ এই গুণ্ডামি এতিয়া সহজভাৱে ল'ব পৰা নাই সৰ্বসাধাৰণ ৰাইজে আৰু ইতিমধ্যে ভুক্তভোগী মহিলাগৰাকীয়ে ন্যায় বিচাৰি উত্তৰ গুৱাহাটী আৰক্ষী থানাত এক গোচৰ ৰুজু কৰিবলৈ গৈছিল যদিও উত্তৰ গুৱাহাটী থানাৰ আৰক্ষীয়েও গোচৰ ল'ব নোখোজাৰ এক অভিযোগ উত্থাপন কৰিছে এতিয়া মহিলাগৰাকীয়ে আৰক্ষীৰ বিৰুদ্ধে পৰৱৰ্তী পৰ্যায়ত এজাহাৰ গ্ৰহণ কৰে যদিও মহিলাগৰাকীক অপদস্থ কৰা কোনো এজনৰ বিৰুদ্ধেও আৰক্ষীয়ে ব্যৱস্থা গ্ৰহণ কৰা নাই বুলি ভুক্তভোগী মহিলাগৰাকীয়ে এতিয়া এক অভিযোগ উত্থাপিত কৰিছে আৰু লগতে এতিয়া ন্যায়ৰ দাবীত সংবাদ মাধ্যমৰ জৰিয়তে মুখ্যমন্ত্ৰীৰ প্ৰত্যক্ষ হস্তক্ষেপ বিচাৰি এতিয়া কাটৰ অনুৰোধ জনাইছে ভুক্তভোগী মহিলাগৰাকী আমিনগাঁৱৰ নিবাসী হওঁ আৰু মোৰ নাম শ্ৰী সাবিত্ৰী দাস এনেতে মানে ধৰক মোৰ তাত মানে আমিনগাঁৱতে মই মাটি এডোখৰ 2016তে কিনিছিলোঁ আৰু সেই মাটিখিনিৰ নামতে মোৰ মানে কেছ চলি আছে দেৱানী আদালতত আমিনগাঁও আৰু ঠিক তেনেকৈ মানে ধৰক তাতে আমি গোটেইবিলাক আমাৰ ঘৰৰ ফেমিলি বাস কৰি আছিলোঁ আজি এবছৰ 1.5 বছৰমান হ'ল ঘৰটো ভাঙি যোৱাত আমি তাত থাকিব পৰা নাই আৰু তেওঁলোকৰ সেই যাৰ লগত কেছ চলি আছে তেওঁলোকো মানে বহুত অত্যাচাৰ কৰাত তাৰমানে তাত আমি থাকিব নোৱাৰা হোৱাত আমি মানে তাৰ পৰা বেলেগত থাকিব লগা হ'ল তেনেতে মানে ধৰক কেছ চলি থকা অৱস্থাতে ভাস্কৰ দাসে যোৱা ফেব্ৰুৱাৰী 14 ফেব্ৰুৱাৰীত এনেকৈ মানে ধৰক আমাৰ আমিনগাঁৱৰ আউটপোষ্টৰ আৰক্ষী বিষয়া 3জনক লগত লৈ মানে সেই মাটিডোখৰত মই মানে দেখিলোঁ যে তাত মোৰ বেৰবোৰ ভাঙি আছে আৰু মানে বেৰবোৰ ভাঙি জুই লগাই দিছে মোৰ তেখেতসকলৰ নাম আছিলে